আপুনি বাৰু কেতিয়াবা বেলেগৰ সন্মুখত হাঁহাৰ আগত অলপ সেলফ কনসিয়াস বা অসজোৱা ফিল কৰে নেকি? তেনেহলে আপুনি অকলশৰীয়া নহয়। লাখ লাখ মানুহে বেকাটেৰা দাঁত বা ফাক থকা দাঁতৰ বাবে এনেকুৱা সিচুৱেশন সদায় ফেস কৰে আৰু এইটোৱে আপোনাৰ সেলফ কনফিডেন্সত এটা বেয়া প্ৰভাৱ পেলাব পাৰে। কিন্তু ভাল খবৰ এইটো যে ইয়াৰ বিভিন্ন ধৰণৰ ট্ৰিটমেন্ট অপচন আজি আমাৰ হাতত আছে, যাৰ সহায়ত আপুনি নিজৰ হাঁহিটো আৰু সুন্দৰ কৰি তুলিব পাৰে। আৰু সেই বিভিন্ন ধৰণৰ ট্ৰিটমেন্ট অপচনবোৰৰ বিষয়ে আজি মই এইটো ভিডিঅ'ত কথা পাতিম। ডেন্টিষ্টৰ ভাষাত ইয়াক মেলঅক্লুজন, ক্ৰাউডিং, প্ৰক্লিনেশ্যন ইত্যাদি নামেৰে জনা যায়। ইয়াৰ কাৰণ জেনেটিক হ'ব পাৰে বা কিছুমান অভ্যাসৰ ফলত হ'ব পাৰে, যেনেকৈ বুঢ়া আঙুলি চোপা বা জিভাডাল আগদাঁতত ঠেলি থকা, এইবোৰ অভ্যাসৰ কাৰণে হ'ব পাৰে বা কোনো ক্ষেত্ৰত নিজেও হ'ব পাৰে। সকলোতকৈ কমন ট্ৰিটমেন্ট অপচনটো হৈছে অৰ্থোডন্টিক ব্ৰেচেছ, যোনটো কোনোৱে তাঁৰ লগাই দাঁত চিধা কৰা বুলিও জানে। কিন্তু সেইটো দুটা ধৰণৰ হ'ব পাৰে। এটা হৈছে ফিক্স অৰ্থোডন্টিক ব্ৰেচেছ, অৰ্থাৎ য'ত তাঁৰডাল ফিক্স হৈ পেলাই লাগি থাকে, আৰু এটা ৰিমুভেবল অৰ্থাৎ খোলা মেলা প্লেট চিষ্টেমৰ অৰ্থোডন্টিক ব্ৰেচেছ। ফিক্স ব্ৰেচেছৰ জেনেৰেলি কামটো অলপ ভাল হয় আৰু সোনকালে হয়, কিন্তু তাৰ লগতে ইয়াৰ দামটো অলপ বেছি হয়। তাৰ জেগাত ৰিমুভেবল ব্ৰেচেছৰ দামটো অলপ কম হয় আৰু কিছুমান তাতে লিমিটেশ্যন থাকে, অৰ্থাৎ কিছুমান ট্ৰিটমেণ্ট তাৰ দ্বাৰা কৰাটো পচিবল নহয়। তাৰ লগতে কিছু ক্ষেত্ৰত ৰিমুভেবল আৰু ফিক্সৰ কম্বিনেশ্যনো ব্যৱহাৰ কৰা যায়। আপোনাৰ ইণ্ডিভিজুৱেল কেছ অনুসৰি আপোনাৰ ক্ষেত্ৰত কি ট্ৰিটমেণ্ট অপচনৰ প্ৰয়োজন আছে, সেইটো আপোনাৰ ডেণ্টিষ্টৰ পৰামৰ্শ লৈ তেনেকৈ আগবাঢ়ক। এই দুটাৰ লগতে আজিকালি ক্লিয়াৰ এলাইনাৰ্ছো আছে, যাৰ বিষয়ে হয়তো আপুনিও কিছুমান এডত দেখিছে, যোনটো ব্যৱহাৰ কৰাৰ টাইমত কোনেও ধৰিব নোৱাৰে যে আপোনাৰ ব্ৰেচেছ লগোৱা আছে, আৰু এনেকুৱা কিছুমান ক্লিয়াৰ ট্ৰে আপোনাৰ ট্ৰিটমেণ্টৰ কাৰণে ব্যৱহাৰ কৰা হয়। সেই ট্ৰেৰ এটা সিকুৱেন্স থাকে আৰু প্ৰত্যেক মাহে আপোনাৰ সেই ট্ৰেৰ সিকুৱেন্সটো সলাই আপুনি নিজে ব্যৱহাৰ কৰি আপোনাৰ দাঁতখিনি চিধা কৰিব পাৰে। জেনেৰেলি ক্লিয়াৰ এলাইনাৰ্ছৰ কামটো অৰ্থাৎ এফিকেচি ফিক্স ব্ৰেচেছৰ সমান নহয়, কিন্তু যোনবোৰ মানুহ বৰ বেছি সেলফ কনসিয়াস বা বেলেগৰ সন্মুখত ফিক্স ব্ৰেচেছ বা ৰিমুভেবল ব্ৰেচেছ বা তাৰ পিন্ধি থাকিব বিচৰা নাই, তেওঁলোকৰ কাৰণে এইটো এটা ভাল অপচন হ'ব পাৰে। ব্ৰেচেছৰ বাহিৰে আন কিছুমান অপচনো আছে, যেনে যদি সামান্য বেকাটেৰা আছে বা সামান্য ফাক আছে, তেনেহ'লে সেইটো ভিনিয়াৰিঙৰ সহায়তো ঠিক কৰিব পৰা যায়, যোনটো ব্ৰেচেছৰ কম্পেৰিজনত বহুত সোনকালে আৰু অলপ কম খৰচত হয়, যাৰ কাৰণে মাত্ৰ এটা বা দুটা ছিটিং লাগে। এই ভিনিয়াৰিং বুলি ক'লে কম্পোজিট বা ইমেক্স বা জিৰকনিয়াৰ ভিনিয়াৰিং আপোনাৰ ডেণ্টিষ্টে আপোনাৰ কেছ অনুসৰি আপোনাক ছাজেষ্ট কৰিব পাৰে। জেনেৰেলি অৰ্থোডন্টিক ব্ৰেচেছৰ ট্ৰিটমেণ্টটো 40-50 হাজাৰৰ পৰা আৰম্ভ হৈ 1 লাখ পৰ্যন্ত যাব পাৰে। কিন্তু যিহেতু ব্ৰেচেছটো এটা দীঘলীয়া প্ৰচেছ, সেইবাবে মেজৰিটি ক্লিনিকতে সেই পে'মেণ্টটো ইনষ্টলমেণ্টত কৰাৰ অপশ্যন থাকে। কম্পোজিট ভিনিয়াৰিঙৰ দামটো 3-4 হাজাৰৰ পৰা ষ্টাৰ্ট হ'ব পাৰে। ইমেক্স বা জিৰকনিয়া ভিনিয়াৰিং 10 পৰা 15 হাজাৰৰ ভিতৰত আৰম্ভ হ'ব পাৰে, আৰু আপোনাৰ কিমানটা দাঁতত ভিনিয়াৰিঙৰ প্ৰয়োজন সেই অনুসৰি এই ভিনিয়াৰিঙৰ দামটো আৰু বাঢ়ি গৈ থাকিব পাৰে। আপোনাৰ কাৰণে বেষ্ট ট্ৰিটমেণ্ট অপশ্যনটো ডিপেণ্ড কৰিব আপোনাৰ দাঁত কিমান বেকা, আপোনাৰ বাজেট আৰু আপোনাৰ প্ৰিফাৰেঞ্চৰ ওপৰত। সেইবাবে আপুনি এজন কোৱালিফাইড ডেণ্টিষ্টৰ ওচৰলৈ গৈ এটা পৰামৰ্শ লোৱাটো উচিত। এটা সুন্দৰ বা কনফিডেণ্ট হাঁহিৰ বাবে আপোনাৰ মুখৰ হেল্থটো বহুত ইম্পৰ্টেণ্ট, আৰু এটা শুদ্ধ ট্ৰিটমেণ্ট প্লেনে আপোনাৰ সেই আত্মবিশ্বাস ঘূৰাই পোৱাত সহায় কৰিব পাৰে।